Hey guys, welcome back to my channel. আৰু আজি সয়াবিনৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ৰেচিপি আপোনালোকে লাঞ্চ বা ডিনাৰ যিহতে খাবলৈ মন যায় খাব পাৰিব। কেতিয়াবা কি হয় একো বনাব মন নাযায় আৰু কিবা এটা ভাল খাবলৈও মন যায়। গতিকে আৰু যেতিয়া যিসকল ভেজ হয় বা কেতিয়াবা মাছ মাংস নাথাকে, সদায়তো মানুহৰ ঘৰত মাছ মাংস নাথাকে ন, তেতিয়া এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। খাবলৈ খুবেই ধুনীয়া হয়। তেনে বলকচোন চাওঁ কি লাগিব ইয়াৰ কাৰণে। আৰু এইফালে মই লৈছোঁ বাসমতি চাউল দুজন মানুহৰ জোখাই, কাৰণ আমি দুজন মানুহে। আৰু এইফালে সয়াবিন তিয়াই থৈছিলোঁ, কাটি ল'লোঁ সৰু সৰুকৈ। আৰু এয়া পিঁয়াজ, বিলাহী, আলু, আদা নহৰু জলকীয়াৰ পেষ্ট আৰু গাজৰ লৈছোঁ টুকুৰা টুকুৰকৈ কাটি। আৰু এইফালে বাদাম, কাজু, খিচমিচ, তেজপাত, জিৰা আৰু গোটা ইলাচি, লং এনেকৈ লৈছোঁ। আৰু এইফালে দৈ আৰু ঘিউ। তেনে প্ৰথমতে আমি এইখিনি মেৰিনেট কৰি ল'ব লাগিব, যিখিনি সয়াবিন কাটি লৈছিলোঁ। আৰু তাৰ কাৰণে মই দৈ 2 চামুচ দিছোঁ। তাৰপিছত তাতে হালধি দিছোঁ 1 চামুচ, সৰু চামুচৰ। ইয়াৰ পিছতে দিম জলকীয়া গুড়া 1 চামুচ। আৰু এইখিনি তাৰপিছত দিছোঁ জালুকৰ গুড়া, ঘৰতে মই বনাই থৈছিলোঁ, সেয়া দিছোঁ। তাৰপিছত দিছোঁ আদা নহৰু আৰু জলকীয়াৰ অকণমান পেষ্ট। দিয়াৰ পিছত ইয়াত দিম অলপমান আন্দাজ অনুসৰি নিমখ। এতিয়া অকণমান দিম, যিহেতু চব্জি বনাওঁতে দিবই লাগিব। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এয়া মেৰিনেট কৰি পেলাই অকণমান সময় থৈ দিম। আৰু এইফালে গেছত কুকাৰ পাতি লৈছোঁ, যিহেতু কুকাৰতে মই গোটেইখিনি বনাম। আৰু সেইখিনি দিয়াৰ পিছত মই ঘিউ 2 চামুচ দি লৈছোঁ। আপোনালোকে চেনিও দিব পাৰিব। তাৰপিছত যিখিনি বস্তু দেখুৱাইছিলোঁ, ইলাচি, কাজু, খিচমিচ গোটেইখিনি মই এনেকৈ দি ল'ম তেলতে। তেল গৰম হোৱাৰ পিছত দি লোৱাৰ পিছত এইখিনি অলপমান ফ্ৰাই কৰি ল'ম, মচমচীয়া হোৱাকৈ ফ্ৰাই কৰি ল'ম। কাৰণ এইখিনি যেতিয়া আকৌ লাষ্টত দি দিম, তেতিয়া মানে কোমলি নাযাবৰ কাৰণে, মানে অকণ টান যিটো ক্ৰাঞ্চিনেছ থাকে ফ্ৰাই কৰিলে, সেইটো থাকিবৰ কাৰণে। আৰু এইখিনি সেয়া ফ্ৰাই কৰা হৈ গ'ল। ফ্ৰাই কৰা হোৱাৰ পিছত এইখিনি মই ভালদৰে কাঢ়ি ল'ম। কাঢ়ি লৈ পেলাই এই যিখিনি তেল বা ঘিউ আপোনালোকে ব্যৱহাৰ কৰিব, সেই তাতে পিঁয়াজ কাটি লৈছিলোঁ মই, সেয়া পিঁয়াজ দি দিম। এইখিনি পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই হ'ল। ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে বিলাহী কাটি লৈছিলোঁ সৰু সৰুকৈ, সেয়া বিলাহী দিছোঁ। তাৰপিছত বিলাহীখিনি ভাজ খোৱাৰ অকণমান যেতিয়া গম পাব আপোনালোকে, কোমল হৈ যাব তেতিয়া তাতে হালধি অকণমান দিছোঁ। আগতে জলকীয়া গুড়া অলপ দিছিলোঁ, সেইকাৰণে অকণমান দিছোঁ এতিয়া ৰংটোৰ কাৰণে। আৰু এয়া দিছোঁ চিকেন মছলা। তাৰপিছত দিছোঁ আদা নহৰু জলকীয়াৰ যিখিনি পেষ্ট আছিলে সেইখিনি দিছোঁ। দি লৈ পেলাই ভালদৰে এইখিনি মিক্স কৰি লৰাই অকণমান ভাজ খাবলৈ দিম। আৰু যিটো মিক্সি বাতিত মছলাখিনি পিচিছিলোঁ, সেইটোত অলপমান পানী দি সেই পানীখিনি ইয়াত দি ভাজি ল'ম। তেতিয়া মছলাখিনি জ্বলি নাযায় আৰু মানে মছলাখিনি এটা ধুনীয়া গোন্ধ ওলায় মানে। তাৰপিছত এইখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ইয়াতে যিখিনি পাচলি কুটি লৈছিলোঁ, গাজৰ, তাৰপিছত আলু, আপোনালোকে নিজৰ ইচ্ছামতে পাচলি দিব পাৰিব তাতে, যি মানে ভাল পায়। আৰু মই গাজৰ আৰু আলুৱে দিছোঁ। আৰু ইয়াতে মটৰো দিব পাৰে, মটৰ দিলেও ভাল লাগে, মোৰ ওচৰত নাছিলে। আৰু সেইখিনি দিয়াৰ পিছতে যিখিনি সয়াবিন মেৰিনেট কৰি থৈছিলোঁ, সেই সয়াবিন চাংচখিনি ইয়াতে দি দিলোঁ। দি পেলাই এইখিনি ভালদৰে ভাজি ল'ম। 5 মিনিট সময়ৰ কাৰণে এইখিনি ভাজি ল'ম। আৰু এইখিনি ভাজি থাকোঁতে ইফালে অলপমান পানী গৰম কৰি ল'ম, যিহেতু পানী দিব লাগিব পিছত। আৰু এতিয়া দি লৈছোঁ নিমখ, তাতে মেৰিনেট কৰোঁতে দিছিলোঁৱে। আৰু এতিয়া অলপমান দি লৈছোঁ, বেছি হ'ব পাৰে কাৰণে নিজৰ আন্দাজমতে যিমান দৰকাৰ হয় সিমানকণ দি লৈছোঁ, যিহেতু আলু পিঁয়াজ এইবিলাক দি দিয়াৰ লগে লগে নিমখটো অকণ কমি যায়। তাৰপিছত এইখিনি বাচমতি চাউলখিনি যিখিনি তিয়াই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। পিছত গোটেই মছলাৰ লগত ভালদৰে মিক্স কৰি ভাজি ল'লোঁ চাউলখিনি। ভাজি লোৱাৰ পিছত ইয়াতে পানী দিম। পানী বেছি দিবও নালাগে, মই কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে মই যিমানখিনি পৰিমাণৰ বস্তু থাকে তাত, সেই বস্তুখিনি হিচাপত পানী দিব লাগে। আৰু যাতে বস্তুখিনি ডুব যায় সিমান হিচাপত দিলেই হ'ল, সেইটোৱে আন্দাজ। আৰু তাৰপিছত এইফালে এটা বস্তু দেখাম দেই, এয়া দেখিছে, এয়া মোৰ হেল্পাৰ। গোটেই দিনটো মোক ইমান হেল্প কৰে মানে, মই কি ক'ম আৰু। ঠিক আছে, তেতিয়াহ'লে এয়া হৈ গ'ল। পানী দিলোঁ। তাৰপিছত ইয়াতে যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ কাজু খিচমিচ আৰু গৰম মছলা, সেয়া দি ল'লোঁ। দি লৈ মিক্স কৰি ইয়াতে মই ঢাকন মাৰি গেছটো চিম কৰি এটা চিটি দিম। আৰু সেই চিটি দিয়াৰ পিছত আপোনালোকক যেতিয়া হ'ব তাৰপিছত দেখুৱাম। আৰু চিটি শেষ হোৱাৰ পিছত এয়া মই খুলি দেখুৱাইছোঁ।
একদম পুৰা ধুনীয়াকৈ চয়াবিন ভেজ পোলাও ৰেডি হৈ গ'ল আৰু এইখিনি আপোনালোকে ৰাইতা বা যিকোনো কাৰী বা নহ'লে মিঠা চাটনি যিকোনো লগতে আপোনালোকে লৈ খাব পাৰিব আৰু একদম খুব সোনকালে হয় বনাবলৈ দিগদাৰো নাই চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম থেংক ইউ